নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ পৰিৱেশ বিজ্ঞানৰ 2012 চনত অনুষ্ঠিত হোৱা টেটৰ 30টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ লৈ আহিছোঁ। আগতে গণিত আৰু অসমীয়া বিষয়ৰ ভিডিঅ' দিয়া আছে। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, চাব পাৰিব। পৰৱৰ্তী বাকী থকা বিষয়ৰ ভিডিঅ'খিনি আপলোড দিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজি আমাৰ মূল বিষয়। প্ৰথমটো প্ৰশ্ন আছে, গৰু ম'হৰ খাদ্য হিচাপে তলৰ কোনটো আটাইতকৈ উত্তম? ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে শুকান খেৰ চি। পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনবিধ মাটিৰ সংমিশ্ৰণ গছৰ বাবে উত্তম? ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে ডি, বালিচহীয়া, হিউমাছ আৰু আলথিয়া মাটি। তাৰ পিছৰ প্ৰশ্ন, খাদ্য নলীদ্বাৰত পৰিষ্কাৰ কৰি ৰাখিবলৈ আমাক ডেছ খাদ্যৰ প্ৰয়োজন? ইয়াৰ উত্তৰ ডি অপশ্যনত আঁহযুক্ত খাদ্যৰ প্ৰয়োজন। তাৰ পিছৰ প্ৰশ্ন, জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজাবৰ বাবে ব্যৱহাৰ হোৱা শব্দ বা শব্দৰ সমষ্টি হৈছে? জৈৱ বৈচিত্ৰ্য, চি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটোক প্ৰকৃতিৰ বৃক্ষ বুলি কোৱা হয়? ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো 1 নম্বৰত হৈছে এ নম্বৰত জলাহভূমি। তাৰ পিছৰ প্ৰশ্ন হৈছিল, তলৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ডি, জৈৱ ডিজেল। লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি হয়? আমাৰ শুদ্ধ উত্তৰ হৈছে ৰক্তহীনতা বেমাৰ হয়। সোণালী বান্দৰ ডেছ প্ৰজাতিৰ জন্তু? বিপন্ন প্ৰজাতিৰ জন্তু, বি। বহিঃস্থানিত সংৰক্ষণৰ উদাহৰণ হৈছে? বি, চিৰিয়াখানা। নামদাফা হৈছে উত্তৰ পূব ভাৰতৰ এটা ডেছ প্ৰকল্প? ইয়াৰে উত্তৰটো হৈছে চি, পাক। তাৰ পিছৰ প্ৰশ্ন, ঘৰুৱা আৱৰ্জনাৰ পৰা কেঁচুসাৰ তৈয়াৰ কৰাত সহায় কৰে? ইয়াৰ উত্তৰটো হৈছে চি, এবিধ বলয়ী প্ৰাণীয়ে। তাৰ পিছৰ প্ৰশ্ন হৈছে, পানী বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্যত থকা আইনখন হৈছে জল প্ৰদূষণ নিবাৰণ বা নিয়ন্ত্ৰণ আইন। ইয়াৰ উত্তৰ হৈছে ডি, 1974। তাৰ পিছৰ প্ৰশ্ন হৈছিল, ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় আইনসমূহৰ ভিতৰত তলত উল্লেখ কৰা
কোনখন আইন প্ৰথমে বলবৎ কৰা হৈছিল? ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে বি বন্যপ্ৰাণী সুৰক্ষা আইন। তাৰ পিছৰ প্ৰশ্ন হৈছে চিপকো আন্দোলনৰ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক 2009 চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে চি সুন্দৰলাল বহুগুণা। তাৰ পিছৰ প্ৰশ্নটো হৈছে সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ৰ অৰিহণা যোগায়? ইয়াৰে শুদ্ধটো হৈছে বি সামাজিক ঐতিহ্য আৰু পৰিচয়। জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় কৰাত তলৰ কোনটো বিষয়ৰ গুৰুত্ব আটাইতকৈ বেছি? ইয়াৰে উত্তৰ হৈছে বি শিক্ষা। নিম্নলিখিত কোনটো জীৱীয় কাৰকৰ অন্তৰ্গত? উৎপাদক, উপভোক্তা, বিয়োজক। ডি ওপৰৰ সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলো। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? এইটো আমি সকলোৱে জানো 5 জুন। তাৰ পিছৰ প্ৰশ্ন কোনো এটা অঞ্চলৰ কম সময়ৰ বাবে বাহাল থকা ৰ'দ, বৰষুণ, উষ্ণতা, বতাহ আদিৰ অৱস্থাকে কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ বি বতৰ। তলত উল্লেখ কৰা কোন তিনিটা উপাদান অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ বায়ু, পানী, মাটি। কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছিল বি 1986 চনত। তাৰ পিছৰ প্ৰশ্ন বৰ্তমান সময়ত বায়ুমণ্ডলত তলৰ কোনবিধ গেছ অত্যাধিক উপস্থিতিয়ে বায়ু প্ৰদূষণক সংকটজনক অৱস্থাত উপনীত কৰাইছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি কাৰ্বন ডাই অক্সাইড। অসমত পৰিৱেশ সম্বন্ধীয় প্ৰধান সমস্যা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি উপৰোক্ত সকলো। তলত উল্লেখ কৰা কোনটো কাৰক আমাৰ পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হ'ব? ইয়াত শুদ্ধ উত্তৰ বি বনাঞ্চল ধ্বংস। সেউজগৃহ পৰিঘটনাৰ মুখ্য কাৰক হৈছে বায়ু প্ৰদূষক। ইয়াৰ শুদ্ধ উত্তৰ বি বায়ু প্ৰদূষণ। জীৱদেহৰ সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনাতেই প্ৰয়োজন হয় বি পানী।
বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ অতি বেঙুনীয় ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱ-জন্তুক ৰক্ষা কৰে? ইয়াৰ উত্তৰ বি ষ্ট্ৰেটোস্ফিয়াৰ। প্ৰদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছিল ডি টাইফয়েড। নিম্নলিখিত কোনটো জৈৱ অৱনয়ব নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি পলিথিন, যি পচি নাযায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানুহৰ পুষ্টিহীনতাত কিহৰ অভাৱত হ'ব পাৰে? ইয়াত সুষম আহাৰৰ অভাৱত, মানে বিটো শুদ্ধ। এয়া আছিল পৰিৱেশ বিজ্ঞানৰ 30টা প্ৰশ্ন। ধন্যবাদ।